সো গাইস চাওক মানে ওচৰত এতিয়া বৰ্তমান সেইটো ট্ৰেক্টৰখন চাওক কেনেকুৱা বেয়াকৈ ফচিছে মানে পুৰা আধা চকা একেবাৰে পুট খাই হৈ যায় আৰু না। চ' হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকে? নিশ্চয় ভাল গাইছ, মই আছোঁ দিয়ক ভাল বেয়া মাজতে। মানে অলপ ফুৰিবলৈ আহিছিলোঁ ৰাস্তাত, মানে এটা বহুত বেলেগ এটা দৃশ্য দেখিলে আৰু না। আমি এতিয়া মানে হাল বাই আছিলে ট্ৰেক্টৰ এখনে হাল বাই আছিলে। পিছত দ আছিলে নেকি জিচিপি, আগতে মানে জিচিপি খান্দিছিলে আৰু না, তাত দ হৈ আছিলে নেকি, তাতে বজি থাকিলে আৰু না। এতিয়া তাকে বহুত বেয়াকৈ ফচিছে, কিন্তু কি ক'ম আপোনালোকক, ট্ৰেক্টৰটো এনেকুৱা বেয়াকৈ ফচিছে মানে এতিয়া বেলেগ ট্ৰেক্টৰে আনিব লাগিব চাগে। এতিয়াতো নোলাব দৰে লাগি আছে আৰু না। বৰ্তমান আপোনালোকক দেখাই আছোঁ বলক, মানে এনেকুৱা বেয়াকৈ ফচিছে না, কি ক'ম। ইয়াৰ পৰা অলপমান দেখাই দিওঁ ৰাস্তাৰ পৰা। মানে এইখন চাওক না, পুৰা চকাটো ডুব গৈছে মানে আধা। চ' গাইছ চাওক মানে ওচৰত এতিয়া বৰ্তমান সেইটো ট্ৰেক্টৰখন চাওক কেনেকুৱা বেয়াকৈ ফচিছে মানে পুৰা আধা চকা একেবাৰে পুট খাই হৈ যায় আৰু না। এইটো এতিয়া ট্ৰাই কৰি আছে বাৰু। চ' গাইছ চাওক ফাইনেলি ওলাই গ'ল আৰু না। কিহৰ কাৰণে ওলালে বুলি ক'ব গ'লে, মানে তলত গছ এটা বান্ধি দিছিলে আৰু না, চকাই মানে দুটা চকাটো বান্ধি দিছিলে গছ দীঘলকৈ, মানে গছ কাটি আনি মানে বান্ধি দিছিলে চকাত, তাৰ কাৰণে উঠি গ'ল, নহ'লেতো নুঠিলেহেঁতেন। মানে ড্ৰাইভাৰটো অলপ এক্সপিৰিয়েঞ্চ থকা ন, তাৰ কাৰণে পাৰিলে আৰু না, নহ'লেতো বেলেগ ড্ৰাইভাৰ হ'লেতো এইটো নোৱাৰিলেহেঁতেন। খাটাৰনাক আছে ড্ৰাইভাৰটো, কি ক'ম, আগৰ পৰাই চলাই থকা যিহেতু, তাৰ কাৰণে পাৰিলে আৰু না। চ' গাইছ ফাইনেলি ওলাই আহিলে মানে তাৰ পৰা ট্ৰেক্টৰখন আৰামছে ইয়াতে মানে এটা ডবল আছিলে আৰু হাল বাবলৈ, সেইটোৱে হাল বাই আছে আৰু না। কি ক'ম, মানে চেলুট দিব লাগিব আৰু না এনেকুৱা ড্ৰাইভাৰজনক। মানে আগৰ পৰা চলাই আছে যিহেতু, তাৰ কাৰণে এক্সপিৰিয়েঞ্চ আছে, তাৰ কাৰণে ওলালে, নহ'লেতো নোলালে। এতিয়া চলাই আছে আমাৰ গাঁৱৰে, মানে গাঁৱতে আৰু না। আমি যিহেতু এইফালে ফটোশ্বুট কৰিব আহি থাকোঁ ন, মানে সেইটো ঠাইতে আহিছিলোঁ আজিও, মানে আজি দেখা পালোঁ, সেইকাৰণে আপোনালোকক দেখাই দিম বুলি ভাবিলোঁ আৰু ন। মানে অলপ বেয়াকৈ ফচিছিলে যিহেতু ট্ৰেক্টৰখন, কি ক'ম মানে আপোনালোকক, এনেকুৱা বেয়াকৈ ফচিছিলে ট্ৰেক্টৰটো। আপোনালোকতো দেখাই দিলোঁ হয় নে নাই, আপোনালোকক দেখাইছোঁ। মানে এনেকুৱা বেয়াকৈ ফচিছিলে, মানে আধা চকা একেবাৰে পুট খাই গৈছিলে আৰু না, মানে চকাটো পুট খাই গৈছিলে, উঠিব পৰা নাছিলে। পিছত আৰামছে দুটা চকাটো গছ বান্ধি ফালে আৰামছে উঠি গ'ল আৰু না। এতিয়া গুচি গ'ল বাৰু ঘৰত। এইখিনিত ফচিছিলে, এইখিনিতে ফচিছিলে আৰু না গাড়ীটো। তাৰপিছত এইটো ফচাৰ পিছত এইটো ওলালে বাৰু। ওলোৱাৰ পিছত আৰু এইখিনি দেখিছে না, সেইখিনি হাল বাই থৈ গ'ল আৰু না। মানে ফচিছে যদিও পিছত ফচাৰ পিছতো মানে ওলাই উঠি মানে হাল বাইছিলে আৰু না। ডেঞ্জাৰ, মানে খাতৰা আছে না ড্ৰাইভাৰটো, কি ক'ম। বেলেগ ড্ৰাইভাৰ যদি থাকিলেহেঁতেন তেতিয়াতো নোলালেহেঁতেন এনেকুৱা, মানে বেলেগ এটা গাড়ী আনিব লগা হ'লহেঁতেন আৰু না। বেলেগ ড্ৰাইভাৰ যদি থাকিলেহেঁতেন ন, এইটো গাড়ীটো এতিয়ালৈকে নুঠিল হয়। মানে অলপ এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ ন, মানে আগৰ পৰাই ট্ৰেক্টৰ চলাই থকা, মানে সেইকাৰণে পাৰিলে আৰু না। বেলেগ যদি ড্ৰাইভাৰ থাকিলেহেঁতেন সি নোৱাৰিলেহেঁতেন, মানে কেনেকুৱা কি কৰিলে, মানে সিহঁতে নাজানে না, আইডিয়াটো নাজানে, মানে কেনেকুৱা কি কৰিলে ট্ৰেক্টৰটো উঠিব, মানে সিহঁতে জানে আৰু না, যিহেতু পুৰাণি ড্ৰাইভাৰ ন, তাৰ কাৰণে জানে সিহঁতে। যোনে নেকি নতুন ড্ৰাইভাৰ যদি থাকিলেহেঁতেন তেওঁলোকেতো নোৱাৰিলেহেঁতেন উঠাবলৈ, মানে আৰামছে চকাত গছ বান্ধি ফালে ওলাই দিলে আৰু না। মানে কি ক'ম আপোনালোকক, ড্ৰাইভাৰটো খাটাৰনাক আছিল বুলিহে ওলাই গ'ল, নহ'লেতো নোলালেহেঁতেন। আৰু গাইছ আপোনালোকে মানে বেলেগ এটা ভিডিঅ' বনাম বুলি আহিছিলোঁ আৰু না, কিন্তু ট্ৰেক্টৰটো ফচা দেখি মানে ট্ৰেক্টৰৰে ভিডিঅ' বনাই দিলে আৰু না আপোনালোকক। বেলেগ টপিক, মানে এইটো এটা টপিক হৈ গ'ল আৰু মোৰ কাৰণে, মানে বেলেগ টপিক ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, সেইকাৰণে এইটো বেলেগ টপিকৰ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু এইটো হৈ গ'ল মোৰ কাৰণে এটা টপিক। মানে যিহেতু টপিক বিচাৰি নাপাওঁ ন, আৰু ক'তো যাবলৈ নাপাওঁ, ফুৰিব যাবলৈ নাপাওঁ, সময়ো নহয়। এতিয়া আৰু এক্সাম আহি আছে আমাৰ জুন মাহত, মানে ছেকেণ্ড চেমৰ এক্সাম আহি আছে, তাৰ কাৰণে এতিয়া ফৰ্ম ফিল আপ কৰা আৰম্ভ হ'বই চাগে আৰু কেইদিনমান পিছত। যিহেতু এতিয়া এক্সাম আহিছে, তাৰ কাৰণেতো ঘৰত অলপ প্ৰিপেৰেশ্যন কৰিব লাগিব ন এক্সামৰ কাৰণে, যিহেতু ফাইনেল এক্সাম আমাৰ ছেকেণ্ড চেমৰ। চ' গাইছ আপোনালোকক দেখাই দিওঁ অলপ কোনখিনিত কি ট্ৰেক্টৰ ফচিছিলে। অ'কে, মানে এইটো দেখিছেনে আপোনালোকে, সেইখিনিতে ফচিছিলে ট্ৰেক্টৰটো, আৰু এইখিনি হাল বাই গুচি গ'ল বাৰু। আৰু এইখিনি হাল বাইছিলে, মানে আগতে মানে তাতে পানী থকা নাছিলে, আগতে শুকাইছিলে আৰু ন। যদি বৰষুণ দিয়ে তেতিয়াহ'লে মানে যিমান বৰষুণ দিলেও পানী থকা নাছিলে, তাৰ কাৰণে অলপমান জেচিবিৰ লগত খান্দি অলপমান দ কৰি দিছিলে আৰু না, তাতে ফচি গৈছিলে। মানে এতিয়া পানী অভাৱ নাই বাৰু, এতিয়া পানী মানে একো দেখাই নাপায়, মানে এগাঁঠুমান পানী হ'ব চাগে এতিয়া। চ' গাইছ ভিডিঅ'টো এইখিনি আছিলে, লগ পাই আছোঁ নেক্সট এটা ধামাকেদাৰ এণ্ড ফ্ৰেছ ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই গাইছ, লগ পাই আছোঁ নতুন এটা ফ্ৰেছ ভিডিঅ'ত আৰু না। আজিৰ কাৰণে বাই বাই গাইছ।